asam pokasnya dosok kumbara cuy pikna Gosaigaw South Division latar mena Gurupla LP School ria Gosaigaw Mukma प्राथमिक शिक्षक सम्मेलन आरे धावा हिलमिल प्रोग्राम को हुई चुकीदा असम pokasnya दर्शक को बड़ा चुई पिकना ओना हिलमिल रे सेटर तहे कना 28 नंग रे एमएलए जीरन बसुमती रे आर बीटीआर ईएम उकिल मोसा रे सेटर तहे कना ओना हिलमिल प्रोग्राम रे असम pokasnya दर्शक को बड़ा चुई पिकना गोसाईगांव महकुमा प्राथमिक शिक्षक सम्मेलन नवम दिवसीय अधिवेशन আজিয়ে যি 2 বছৰ কাৰ্যকাল এতিয়া গোটেই দিনটো কাৰ্যসূচী পালি পালি আজি আমাৰ অন্তিমখন এতিয়া হ'ব বহিছে বিষয় বাছনি হ'ব মহিলাৰ কাৰণে আমাৰ অন্তিম অন্ত আজি সন্মিলনীত আমাৰ আজি গোটেই দিনজোৰা কাৰ্যসূচী আছিল ৰাতিপুৱা 8 বজাত আমাৰ পতাকা উত্তোলন হৈছে আৰু 8:30 বজাত আমাৰ শহীদ তৰ্পণ হৈছে তাৰ পিছে 9 বজাত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিল ইয়াৰ পিছত মুকলি হ'ব হৈ গ'ল আহাৰ আদি হৈ গ'ল বিৰতি হৈ গ'ল এতিয়া আমি বিষয় বাছনি সভাত বহিছোঁ আমাৰ অতিথি আজি গোসাইগাঁৱৰ পৰা ডিআই ছাৰ আহিছে আৰু কচুগাঁৱৰ পৰা আহিছে আমাৰ বিঅ ছাৰ লগতে আমাৰ কোকৰাঝাৰৰ পৰা অল ইণ্ডিয়া শিক্ষক ফেডাৰেশ্যনৰ যে সদস্য তেখেতে আহিছে আৰু অবজাৰ্ভাৰ আহিছে আৰু গোটেই এই মহকুমাৰ শিক্ষকসকল আজি আহি ইয়াত উপস্থিত হৈছে আটাইকে লৈ আমি আজি এই নতুন সমিতি গঠন কৰাৰ প্ৰচেষ্টাৰে ইয়াত বহিছোঁ হৈছে তাতে আমাৰ শিক্ষাৰ বিষয়ে আমি আলোচনা কৰিছোঁ শিক্ষাৰ মানদণ্ড কেনেকৈ উন্নত কৰা যায় ল'ৰা ছোৱালী কেনেকৈ উন্নত শিক্ষা দিয়া যায় ইয়াৰ নতুন যিটো শিক্ষানীতি আহিছে সেই শিক্ষানীতি মতে আমি যাব লাগিব আমি চৰকাৰৰ বিপক্ষে নহয় কিন্তু আমাৰো বহুত সমস্যা আছে আজি ধৰক 6টা ক্লাছ আছে মোৰ স্কুলখনৰ কথা কৈছোঁ মই 6টা ক্লাছ আছে আমি শিক্ষক হৈছোঁ 3জন ওচৰতে নেশ্যনেল হাইৱে মোৰ স্কুলৰ বাউণ্ডাৰী নাই বহুত সমস্যাতে আমাৰ মহিলা আমাৰ বাইদেউ তৰফৰ পৰা দিয়ক শিক্ষকে অফিচত কামতো বাইদেউসকলৰ পৰা দিয়ক স্কুলৰ পৰা আৰম্ভ কৰি স্কুল বন্ধ কৰিব লাগে বহুত সমস্যা আছে গতিকে চৰকাৰৰ ওচৰত আমি এইটোই দাবী কৰিম যে আমাক শ্ৰেণী অনুযায়ী যাতে শিক্ষক দিয়ে তেতিয়া আমি যি চৰকাৰৰ যিটো এক্সপেক্ট সেই মতে আমি নিশ্চয় আগুৱাই যাবলৈ সক্ষম হ'ম স্যার আজি দেখা গৈছে যে এতিয়ালৈ মানে আমাৰ যিখিনি ৰিপৰ্ট আছে ডাটা আছে সেই মতে অসমত প্ৰায় 3000 স্কুল ছিংগল টিচাৰ হৈ আছে আমি এইটোক তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু এইটো বৰ এটা পৰিতাপৰ কথা হয়তো কিছুমান বিদ্যালয় আছে যিবিলাকত হয়তো ছাত্ৰ নাই তাত অজস্ৰ শিক্ষক সময় আছে এই ৰেচিঅ'লাইজেশ্যনটো তাড়াতাড়ি অতি সোনকালে হ'ব লাগে আৰু যাতে সকলো ছাত্ৰ ছাত্ৰী সমানভাৱে মানে বিদ্যাত আগুৱাই যাব পাৰে এইটো আমি কামনা কৰোঁ Assam Focus